নমস্কাৰ, মই বিকাশ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই এইকেইদিন দুলীয়াজানত আছিলোঁ আৰু যোৱাকালি দুলীয়াজানত আছুৰ অধিৱেশনৰ একেবাৰে শেষ দিন আছিলে। আছুৰ অধিৱেশন অনুষ্ঠিত হৈছিলে যোৱা 4 দিন ধৰি, 18, 19, 20 আৰু 21 তাৰিখ। তো তাৰ মাজতে মই শেষদিনা গৈছিলোঁ আৰু শেষদিনা প্ৰায় দৌৰাদৌৰিৰ নিচিনাকৈ ভিডিঅ' কৰা হ'ল আৰু মাজতে বৰষুণ দিলে। তো এনেকৈ আৰু কম সময়ৰ মাজত যিহেতু ভিডিঅ' কৰিছোঁ, তাৰ কাৰণে কিবাকিবি মাজত বহুতখিনি দেখাবলৈ ৰৈও গৈছে। আৰু এই দৌৰাদৌৰিতে যেনেকৈ ভিডিঅ' কৰিলোঁ, আশা কৰোঁ সকলোৱে আদৰি লয়। আৰু যিসকল অধিৱেশনলৈ যাব পৰা নাই, এইটো ভিডিঅ' তেওঁলোকৰ কাৰণে। মই এতিয়া গৈ আছোঁ দুলীয়াজান কলেজ পাৰ কৰি দুলীয়াজান কলেজৰ যিখন খেলপথাৰ, সেই তাতে আছুৰ অধিৱেশন অনুষ্ঠিত হৈছিলে। মেইন মঞ্চবোৰ সেইফালে, আৰু এতিয়া ইয়াতে মানুহ বহুত বেছি ভিৰ। ইয়াত গাড়ী বাইক এইবোৰ ভৰাবলৈ একো জেগা নাছিলে, আৰু এইফালে এণ্ট্ৰেঞ্চ মইতো মানুহ দেখি আচৰিত হৈ গৈছোঁ। পেণ্ডামিকৰ পিছতো ইমানেই মানুহ। তাতে এনেকুৱা লাগিছিলে যে আমি আগতে দুৰ্গা পূজাত ফুৰিব যাওঁ বা ক'ৰবাৰ মেলা চাব যাওঁ, তেনেকুৱাকৈ মানুহ। কিন্তু ভাল লাগিছিলে, এনেকুৱাতো লগা নাই যে কৰোণা বুলি কিবা এটা পাৰ হৈ গৈছে। এইফালে জ্যোতি বাটছোৱা, এইফালেদি মেইন এণ্ট্ৰেঞ্চ। আপুনি সোমালে এইফালেদি সোমাব লাগিব। আহক আহক, আহি থাকক। খালি আপুনি মোৰ লগ নেৰিব দেই, মোক পাহৰিলে আপুনি গ'ল আৰু হেৰাব মানে। আমি ভিতৰলৈ সোমোৱাৰ পিছতে এনেকৈ চিপচিপকৈ বৰষুণ আৰম্ভ কৰিবলৈ ধৰিলে। এতিয়া মানুহবোৰ পূৰা দৌৰা ধপৰা কৰি পলাইছে আৰু যিফালে পাইছে সেইফালেকৈ গৈছে, য'তে চালি আছে তাতে সোমাইছে। আৰু ময়ো তিতিছোঁ, মোৰ কেমেৰাটোকো তিতাইছোঁ। আপোনালোকৰ মৰমৰ কাৰণে এইখিনি কৰিছোঁ। আৰু বাকী এতিয়া আমি মেইন ষ্টেজত আহি পাই গ'লোঁ। মানে আমি য'ত ৰৈ আছোঁ তাৰ পৰা মেইন যিটো ষ্টেজ, সেইটো আমাৰ সোঁফালে পৰে। আৰু আমাৰ বাওঁফালে শ্বহীদ বেদীৰ পৰা আৰম্ভ কৰি কনকলতা, জয়মতী কুঁৱৰী, বীৰ লাচিত বৰফুকন, ৰাঘৱ মৰাণ আদিৰ প্ৰতিমূৰ্তিবোৰ ইমান ধুনীয়াকৈ সজোৱা হৈছে। গতিকে আপোনালোকে চাওকচোন। সেইটো সময়ত বৰষুণ ইমানেই বাঢ়িলে, মানুহবোৰ দৌৰা ধপৰাত। দাদা এজনে আমাক মঞ্চৰ কাষতে থকা অতিথিশালত আহি বহুৱাই দিলে, আৰু দাদাজনৰ কাৰণে আমি অতিথিশালতো দেখিবলৈ সুবিধা পালোঁ। গতিকে দাদাজনৰ নামটোতো মই পাহৰিলোঁ, আৰু এই ভিডিঅ'টোৰ জৰিয়তে
দাদাক বহুত বেছি ধন্যবাদ জনাইছোঁ। বৰষুণ দি থাকোঁতে ফিল্ডত এটা মানুহ নাছিলে আৰু যেতিয়া বৰষুণ শেষ হ'ল আমি অতিথিশালাৰ পৰা যেতিয়া ওলাই দেখিছোঁ তেতিয়ালৈ মানুহে আচল। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক লুৰিণজ্যোতি গগৈক গেষ্ট হাউচলৈ লৈ যাবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু মঞ্চখন খালী কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধেয় এন্ট্ৰি দিয়া নাই নেকি? এন্ট্ৰি দিছে ন? পাছপৰ্ট আছে নেকি? টাইম লাগে। হা টাইম লাগে ন? আচ্ছা আচ্ছা। আৰু অকণমান আগত গৈ চিকিৎসা বিভাগটোৰ কাষেদি এটা ৰাস্তা গৈছে যিটো খোৱাৰ মেলাৰ ফালে গৈছে। গতিকে আহক আপোনালোককো লৈ যাওঁ তালৈকে। ইয়াতে এজনী ছোৱালী যদি মেলালৈ যায় তেতিয়াহ'লে ছোৱালীজনী সাধাৰণতে ইয়াত কি সুধিব? কাপোৰ কানি বা গহনা পাতি এইবিলাকতে দাম দৰ মাৰিব। কিন্তু এটা ল'ৰা যদি মেলালৈ যায় তেতিয়াহ'লে দাম দৰ কিহত মাৰে জানেনে? হেং ডাঙৰ ৰাখিছে নেকি? সেইখনৰ দাম কিমান হয়? একেবাৰে যিখন ডাঙৰখন এই উডেন হয় কিমান বুলি ক'লে? ৯,৫০০। আচ্ছা, এইখন আমাৰ ইয়াৰ হয় নে ইম্পৰ্ট? আচ্ছা, এতিয়া দেখিলেতো দুখন কিনি থৈছোঁ। পাচলি চাচলি কেতিয়াবা যদি কাটিবলগীয়া হয় মোকে ফোন কৰিব আৰু। বাকী আপোনালোকক মেলালৈ আৰু আগলৈ লৈ যাওঁ আৰু ভাল ভাল বস্তু দেখা পাব। চিকেন গাহৰি নাই নেকি? চিকেন কেনেকৈ? চিকেন আপোনাৰ 100। চিকেন 100 টকা। আৰু বেলেগ বেলেগ ডিছেছ আছে নে অকল এইখিনি? বেলেগ ডিছ আছিলে শেষ হ'ল। আচ্ছা আচ্ছা। আৰু অকণমান আগবাঢ়ি যাওঁতে এয়া পম্পীক লগ পালোঁ। পম্পীয়ে পূৰা ফটো লৈছে আৰু ইনষ্টাগ্ৰামত দিবলৈ। মই এইফালে এটা ৰাউণ্ড মাৰিম মানে, আকৌ লগ পাম সোনকালে। মানে মাজত যে এটা ইউনিক বস্তু থাকে সেই ইউনিক বস্তুটো ভাল লাগে। এইটো চাওক, মন গ'ল দি গ'লোঁ হোটেলখন ইমান ধুনীয়াকৈ লিখা আছে। পিছে আমাৰো এনেকুৱা মন গ'ল খাই গ'লোঁ কিন্তু পইচা পাতিহে দিব নোৱাৰিলোঁ। চিকেন নে পৰ্ক? পৰ্ক কেনেকৈ দিছে? 100 টকা। এইবোৰ গাহৰি মুৰ্গী এইবিলাক আপোনাৰ এনেকৈ জুইত পুৰি দিব আৰু এইবিলাক এডাল ষ্টিকৰ দাম হৈছে 100 টকা। আৰু এখন গ্ৰন্থমেলা, ইয়াত মানুহ ৰখিবলৈ জেগা নাই, ইমানেই ভিৰ। কিতাপ কিনা মানুহৰ ভিৰ বহুত বেছি। আৰু তাতে অকণমান সময় ৰখি মেলি যি দেখিলোঁ ইয়াত মানুহে যথেষ্ট কিতাপ কিনিছে দেই। আৰু এই অকণমানিখনি গুটি গুটি বিস্কুটটো মনত আছেনে? আগতে পেকেটৰ ভিতৰত আহে 10 টকা নে 20 টকা লয়। বৰ ধুনীয়া লাগে খাবলৈ। বাৰু যি কি নহওক, ৰাতি 11টা বজাৰ পিছত ইয়াত প্ৰগ্ৰেম হ'ব আৰু ইয়াত দীপলিনা বা আহিব আৰু আন বিহু বা এনেকুৱা ভাল ভাল কাৰ্যসূচী অলপ আছে। কিন্তু আপোনালোককতো এইবোৰতো অনুষ্ঠান দেখাব নোৱাৰিলোঁ। গতিকে এটা বস্তু কিন্তু মই দেখাব পাৰিম, সেইটো হৈছে মানুহ। আপোনালোকে যিমান খুচিত মন যায় আপোনালোকে মানুহ চাব পাৰিব। এয়া চাওক, মানুহ চাওক, লাখ লাখ হাজাৰ হাজাৰ মানুহ ইয়াত। মইতো ভাবিছোঁ ইউটিউবৰ থাম্বনেইলটোকে দি দিওঁ, আহক আজি মানুহ চাম বুলি।
একদম নুশুনিও একেবাৰে নুশুনো আৰু মানুহ ভিৰ বহুত হৈছে ভাল লাগিছে আহি কেনে প্ৰথমবাৰ আহিছোঁ মই পৰিৱেশখনত এসময়ত কৈছিলোঁ এই মোৰ কলেজ জুনিয়ৰ হয় নীলোৎপল ইয়াকো ইয়াত লগ পালোঁ ভালে লাগিলে তাক লগ পাই আৰু এতিয়াহে এফালেদি বাঁহটো লাগিব পাৰ হওঁতে 1 2 3 আৰু আপোনালোকনো কি দেখাম অধিৱেশনলৈ আহি মানুহ চাই চাইতো আপোনালোকক ভাগৰাই পেলাইছোঁ গতিকে অকণমান দুলীয়াজান কলেজখনকে দেখাই আজি ভিডিঅ'টো সামৰি দিওঁ আজি প্ৰায় 3 বছৰ আগতে দুলীয়াজান কলেজৰ ল'ৰা ছোৱালী আমাৰ কলেজত মই যিখন কলেজত পঢ়িছিলোঁ টিয়কচি কে বি কলেজ সেই তাত গৈছিলে ইয়থ ফেষ্টিভেলৰ কাৰণে আৰু আজি মই আহিছোঁ দুলীয়াজান মহাবিদ্যালয় সন্মুখত মহাবিদ্যালয়ৰ গেটৰ মুখত ৰখি আছোঁ তো ভাল লাগিছে আৰু পৰিৱেশটো সঁচাকৈ বহুত বেছি ধুনীয়া হয় আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰি ইমানতে মই সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব আৰু আপোনালোকে ভিডিঅ'টোৰ তলত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ নমস্কাৰ মই বিকাশ